Hello friends, মই অৰুণজ্যোতি আৰু আজি আপোনালোকক মই দেখাম আপুনি Google Lens এপটো কেনেদৰে ইউজ কৰিব পাৰে। তাৰ কাৰণে আপুনি প্ৰথমতে Play Store এপটো ওপেন কৰিব লাগিব। Play Store এপটো ওপেন কৰি আপুনি Google Lensৰ কাৰণে সাৰ্চ কৰিব। সাৰ্চ কৰি তাত ইনষ্টল অপচনটো আহিব, আপুনি ইনষ্টল কৰি ল'ব। মই ইনষ্টল কৰি থোৱা আছে, সেইকাৰণে ওপেন অপচনটো আহিছে, ওপেন কৰিব। ওপেন কৰাৰ লগে লগে আপোনাৰ এনেকুৱা ধৰণৰ এটা ইন্টাৰফেচ পাব। ইয়াতেটো ফ্ল্যাশ লাইটটো অন কৰাৰ আইকন দেখাইছে। ওপৰৰ ধৰণে চাব পাৰে। ইয়াত আপুনি ফটো আপোনাৰ আগতে যদি ইমেজ ক্লিক কৰি থোৱা আছে তাৰ পৰা ইমেজ আপুনি ইম্পৰ্ট কৰিব পাৰিব। এতিয়া Google Lensে কি কাম কৰিব পাৰে আমি একবাৰ চাই লম। আপুনি আপোনাৰ ওচৰত থকা বুক এখনৰ যদি টেক্সটখিনি যদি কপি কৰিব বিচাৰিছে এখিনি আপুনি কপি কৰিব পাৰে। একে ধৰণৰ কিছুমান প্ৰডাক্ট আপুনি সাৰ্চ কৰিব পাৰে। কিছুমান আপুনি চিনি নোপোৱা উদ্ভিদ বা জীৱ-জন্তু আপুনি ফটো ক্লিক কৰি পেলাই তাৰ সাৰ্চ কৰিব পাৰিব। বুকছ আৰু মিডিয়া ফাইল কিছুমান আছে, আপোনাৰ মিউজিক এলবাম, ভিডিঅ' গেম এই সকলোখিনি সাৰ্চ কৰিব পাৰিব। বাৰকোড আৰু QR কোড আপুনি স্ক্যান কৰিব পাৰিব। আহক কেনেকৈ কৰে চাই লওঁ। প্ৰথমতে আপুনি কপি টেক্সট কেনেকৈ কৰিব পাৰে চাম। সেইকাৰণে আপুনি ফ্ল্যাশ লাইটটো যদি অন কৰিবলগীয়া হয় অন কৰি ল'ব। এতিয়া চাওক, এখন মোৰ লগত বুক এখন আছে, মই ট্যাপ কৰিছোঁ। ট্যাপ কৰাৰ লগে লগে আপোনাৰ ৰিজাল্ট আহি গৈছে। সিমিলাৰ প্ৰডাক্ট মানে আপুনি amazon.in গৈ পেলাই আপুনি বুকখন বাই কৰিব পাৰিব। তেন্তে বেলেগ ফ্লিপকাৰ্টৰ অপচনটো দেখাইছে, আপুনি এটো কৰিব পাৰিব। নেক্সট আপুনি ইয়াত যদি টেক্সটটো যদি কপি কৰিবলৈ আছে আকৌ এবাৰ ক্লিক কৰিব। এনেকৈ আপুনি স্লাইড কৰি পেলাই কপি টেক্সট কৰা অপচন আছে, কপি টেক্সটত ক্লিক কৰাৰ লগে লগে ক্লিপবোৰ্ডত এটো কপি হৈ যাব। আপুনি গোটেইখিনি কপি কৰিব পাৰে। চাওক ওপৰলৈকে গোটেইখিনি আহিছে, গোটেইখিনি কপি কৰিব পাৰে। নেক্সট মই দেখাইছোঁ আপোনাক বাৰকোড কেনেকৈ স্ক্যান কৰিব। এটা বাৰকোড আছে, বাৰকোডটোত ফোকাস কৰিব, ট্যাপ কৰিব। ট্যাপ কৰাৰ লগে লগে সব 183 रुपीस ইয়াৰ প্ৰাইস হয় আৰু ৰূপালী পাব্লিকেশ্যনছৰ পৰা আপুনি ইয়াক বাই কৰিব পাৰিব। নেক্সট আমি চাম মোৰ ওচৰত এটা চিলি আছে, সাৰ্চ কৰিব পাৰে নে নোৱাৰে চাম আমি। চাব, ট্যাপ কৰিব। ট্যাপ কৰাৰ লগে লগে চাওক লুকিং ফৰ ইজ এ চিলি পেপাৰ্স দেখুৱাই আছে। নেক্সট মোৰ লগত Xiaomi এটা পাৱাৰ এডাপ্টাৰ আছে, ট্যাপ কৰিব। লুকিং ফৰ ৰিজাল্ট আপোনাক বেলেগ ধৰণৰ পাৱাৰ এডাপ্টাৰ দেখাই দিয়া হৈছে। নেক্সট যদি মোৰ লগত আৰু এটা ইয়াৰফোন এডাল আছে, ইয়াৰফোনডাল যদি আমি সাৰ্চ কৰোঁ, সব বেলেগ ধৰণৰ ইয়াৰফোন দেখাইছে আপোনাৰ। আপুনি OLXতো যাব পাৰে, Amazonতো যাব পাৰে। এনেদৰে আপুনি Google Lens এপটো ইউজ কৰিব পাৰিব। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। আশা কৰোঁ আপোনাৰ ভিডিঅ'টো ভাল লাগিল।